Dolly and Upasna. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমি বহুত দিন হ'ল আমি ডান্সৰ ভিডিঅ' দিব পৰা নাই আৰু সেইকাৰণে আজি আমি ভাবিলোঁ আজি আমি এটা ভ্লগ কৰোঁ আৰু ভ্লগটো বনোৱাৰ কাৰণ হ'ল আজি আমাৰ ঘৰত পূজা আছে আৰু সেয়েহে ভাবিলোঁ আপোনালোকক পূজাৰ কিছু মুহূৰ্ত দেখুৱাম কি আমি কৰোঁ যিহেতুকে আজি আমাৰ প্ৰথম ভ্লগ এইটো গতিকে বহুতখিনি ভুল হ'ব পাৰে হয়নে ভুল হ'বয়ে যেহেতুকে আজি আমাৰ প্ৰথম ফাৰ্ষ্ট সেইকাৰণে আপোনালোকে যাতে ক্ষমা কৰি দিয়ে কিবা ভুল হ'লে তো এতিয়া গা ধুলোঁ আমি এতিয়া মই গা ধুই আহিলোঁ আৰু তুমি ধুইছানে ধুইছে দেখি লাগেই তাই গা পা ধুই একদম মোতকৈও বেছি সাজি কাচি আছে একদম আৰু এজনী আছে আমাৰ এইজনী আমাৰ গুণুলি এইফালে হা এইজনী আমাৰ একদম মৰমৰ গা ধুইছা ন ধুইছে একদম ধুনীয়া হৈ আছে দেখিছেনে তো আমাৰ ঘৰত আজি কি পূজা আছে সেয়া আপোনালোকক অলপ পিছত ক'ম ন আৰু দেখুৱামো তেতিয়ালৈকে আমি অলপ পিছত লগ পাই আছোঁ বাই দলি অহাৰ পিছত মানে সকলো বস্তু কৈ থাকিম মই দলি আহাৰ দুনামে লোৱালে আহকচোন তাই আপোনালোকে লগ খাই আছে মানে মই খাওক তেওঁলোকক এতিয়া হৈ আছে মই কেইটামান দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম বস্তু আছে মই দেখাম ভালকৈ এইখিনি দলি আহক দলি মোক ক'ব যাতে কৰিব লাগে তাই মই কৈ থাকক এয়া মই পূজা বুলি অলপ ওলাই মেলি আহিলোঁ চালৱাৰ পিন্ধি লৈছোঁ এয়া যে একদম সাজি কাচি আহিছে একো সাজি কাচি অহা নাই তাই ৰাতিপুৱাৰ পৰাই সাজি কাচি আছে আমিতো একদম বেকাৰ আৰু এতিয়া আমি কৈছিলোঁ আজি আমাৰ পূজা আছে আৰু আজি আমাৰ সত্যনাৰায়ণ পূজা পাতিছে আৰু একেলগে শিৱ পূজাও পাতিছে যিহেতু শাওণৰ মাহৰ শেষৰটো সোমবাৰ সেয়েহে আমাৰ শিৱ পূজাও পতা হৈছে আৰু এতিয়া মই আপোনালোকক দেখুৱাম আমাৰ পূজাৰ দৃশ্য আৰু পূজা বুলি আচলতে বেলেগ বিশেষ আলহী মতা হোৱা নাই যিহেতু কৰোণাৰ সময় আৰু আমি ঘৰৰখিনিয়ে আৰু আমাৰ ওচৰৰে এজনী টিকলি স্বাগতা তাই আমাৰ আজি পূজাৰ আলহী আৰু তাই আহিছে এতিয়া পূজা চলি আছে এইপিনে হৈ আছে শিৱ পূজা আৰু এইপিনে হৈ আছে সত্যনাৰায়ণ পূজা এতিয়া মই দেখুৱাম যে ভিতৰত কি চলি আছে তো আহক আমি চাওঁ আমি সেৱা কৰিব বহিছোঁ তো আমাৰ এতিয়া পূজা শেষ হ'ল আমি দেখিছেই ফুটটোত লৈ আছোঁ আমি পূজা শেষ হোৱাৰ পিছত গোটেইখিনিয়ে ছাতৰ ওপৰলৈ গৈছিলোঁ আমি কেইটামান ৰিলছ বনালোঁ ফটো উঠিলোঁ সকলো তলত গৈ আছে আমাৰ পূজাৰ প্ৰসাদ আমি সকলোৱে এতিয়া খাই আছোঁ আমিও ল'লোঁ আৰু আমাৰ পূজা শেষ হ'ল আৰু এতিয়া আমি প্ৰসাদ খাই আছোঁ ভিডিঅ'ক লাইক শ্বেয়াৰ কমেণ্ট কৰিব সেইটো লাষ্টত ক'ব লাগিব এতিয়ালৈকে ভিডিঅ' শেষ হোৱা নাই প্ৰসাদ লোৱা নাই প্ৰসাদ লৈছোঁ এইটো লৈছে দেখাই দিয়া প্ৰসাদ
এতিয়া হ'ল আমাৰ খিচিৰি খোৱা টাইম মানে ভাত খিচিৰি চব আৰু এইপিনে আছে আমাৰ টুকটুক দাদা হেল্ল' এইপিনে অগ্নিম এইপিনে বাবলাদা এইপিনে আমাৰ পাখনা স্বাগতা টিকলি আৰু এইপিনে দেউতা আৰু ইয়াত দি আছে খুৰীমাই আমি সকলো ভোজনালয়ত উপস্থিত হৈছোঁ অলপ জোৰকৈ কৈ দিয়া আমি সকলো এই ভোজনালয়ত উপস্থিত হৈছোঁ এতিয়া পূজা শেষ এতিয়া মানে খানা এতিয়া আমাৰ পূজা শেষ হ'ল আৰু এতিয়া বাজিলে 7টা বাজিল ন আমি ভাবিছোঁ এইখিনিতে আমাৰ ভিডিঅ'টো আজি শেষ কৰিম আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে কেনেকুৱা পালে জনাব আমাক কমেণ্ট কৰি ন আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আমি আপোনালোকক লগ পাম আমাৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টুকি বজাই দিব তেতিয়ালৈকে বাই বাই